হাই গাইজ, আজি আপোনালোকৰ এটা নতুন ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আজি আমি এটা ঠাইলৈ যাম। ঠাই অলপ দূৰ আছে আমাৰ ঘৰৰ পৰা, সেই ঠাইখিনি। আৰু তাত গৈ মই আপোনালোকক এটা পতংগৰ বিষয়ে ক'ম, আৰু যিটো পতংগৰ লগত আমাৰ জাতীয় জীৱনৰ এটা সম্পৰ্ক আছে, ওতঃপ্ৰোতভাৱে সম্পৰ্ক এটা আছে। সেই সম্পৰ্কটো কি আপোনালোকক মই তাত গৈ দেখুৱাম, সেই পতংগটোও দেখুৱাম। ব'লক আমি ভিডিঅ'টোৰ পিনে আগবাঢ়ো। তো বন্ধুসকল, আমি যাত্ৰাটো আৰম্ভ কৰিলোঁ। আমি আজি যাম বাথৌগুৰিলৈ। তাৰ আপোনালোকক মই প্ৰথমতে কৈছিলোঁ যে এটা পতংগ আমাৰ অসমীয়া জাতীয় জীৱনৰ লগত জড়িত হৈছে। আপোনালোকে হয়তো ভাবিছে যে এটা পতংগ কি হ'ব পাৰে আমাৰ জাতীয় জীৱনৰ লগত জড়িত হৈ থকা। তো সেই পতংগটো হৈছে বন্ধুসকল, ময়ে কৈ দিছোঁ, সেই পতংগটো হৈছে পলু। পলুৰ সূতা অবিহনে জানো অসমীয়া জাতীয় জীৱনৰ চিনাকি পাট মুগাৰ সাজবোৰ আমি বনাব পাৰিম? তো আৰু হ'ব জানো পলুৰ অবিহনে? পলুৰ পৰাই সূতাটো উৎপন্ন হয়। তো বলক আজি আমি পলু ক'ত কেনেকৈ পালন হয়, কোনে কৰিছে এইবোৰ পালন, তাৰপিছত মই আপোনালোকক পলুৰ জীৱন চক্ৰটো দেখাম সেইবোৰ। গতিকে মোৰ লগত বলক আমি বাথৌগুৰিলৈ যাওঁ, তাৰ আপোনালোকক সকলোবিলাক কথা দেখাম। কিন্তু আৰু এটা কথা, আশ্চৰ্যময় কথা, আমি গৰ্ব কৰিব পাৰোঁ, গোটেই বিশ্বৰ ভিতৰত সোণালী সূতা অকল আমাৰ অসম বুলি নহয়, নৰ্থ ইষ্টতে উৎপন্ন হয়। গতিকে মই কিন্তু এইটো কথা ক'লে গৰ্ব কৰোঁ যে আমাৰ নৰ্থ ইষ্টত সোণালী সূতাৰ দেশৰ ভিতৰত সোণালী সূতা অকল আমাৰ অসমত বা নৰ্থ ইষ্টতে উৎপন্ন হয়। তো বন্ধুসকল, আমি সেই ঠাইখিনি আহি পালোঁ। ইয়াতে পলুটো, আপোনাৰ মুগা পলুটো যি আছে সেইটো কাটি সূতা প্ৰস্তুত কৰা হয় আৰু সেইটো শুৱালকুছিলৈ পঠোৱা হয়। বলকচোন আমি চাওঁ কেনেকৈ কাটে, কি মেচিনত কাটে। তো এইজন খুৰা আমাক সকলোখিনি কথা ক'ব, পলুৰ পৰা কেনেকৈ হয়, কি হয়। খুৰা আপোনাৰ পৰিচয়টো প্ৰথমতে দি দিয়ক। মোৰ নাম ইনচানুদ্দিন আহমেদ, মই এই ফাৰ্মখনৰ এছিষ্টেণ্ট মেনেজাৰ। গতিকে ইয়াৰ সকলো কাম কাজখিনি ময়ে চলাই আছোঁ। এতিয়া আমি সেই কণী পালোঁ, কণীখিনি আমি ইয়াতে থলোঁ। এইবিলাক দেখা পাইছোঁ ন, কণী আছে সেইবিলাক। ইয়াত মানে এই সৰু সৰুবিলাক কণী এইবিলাক কণী, এই মুগা পলু মানে এইটো সেই কণী। এইটো এতিয়া কণীটো ঠিক তাৰমানে যেতিয়া ফুটিব আৰু ফুটিব আগদিনাখন আমি এই ইয়াৰ পৰা অলপ অলপকৈ দি পেলাই মানে এই আল গাছত ওলাই দিম। এই এনেকুৱা গাছত গছত পাত থকা গছ আৰু এই পাত থকা গছত দি দিলোঁ। এতিয়া সি যেতিয়া কণীটো ইয়াৰ পৰা ফুটিব, মানে লেটা সেই চিল্ক ওলাব, অৰ্থাৎ চিল্কৱৰ্ম ওলাব, পলু ওলাব। সেই পলুটো তাৰমানে সি নিজে নিজে পাতৰ গৰম পাই একদম বছৰ আগত যে পাত খাব আৰম্ভ কৰিব, পাতটো খাব। এতিয়া পাতটো খাই এনেকৈ তাৰমানে সি প্ৰথম বছৰত 4বাৰ চাল কাটিব। সি এক চাল কাটিল, এক চাল কটাৰ পাছত নেক্সট আৰু একবাৰ চাল কাটিব, 2বাৰ কাটিব, 3বাৰ কাটিব, 4বাৰ কাটিব। 4বাৰ কটাৰ পাছত সি মেচিয়ৰ্ড হ'ব, মানে পাত খায়ে থাকিব। আৰু সি পাত খাই যেতিয়া মেচিয়ৰ্ড হ'ব, সি সন্ধিয়াৰ সময়ত বিশেষকৈ তললৈ নামি আহিব। তেতিয়া আমি ইয়াতে মানুহ থাকিব, এই গাছবিলাকৰ তলত মানুহ থাকে, ৰখি থকা মানুহবিলাকে সেই পলুটো চাই পেলাই এনেকৈ যদি খচ খচ শব্দ এটা, পলুটো মানে গাছৰ পৰাই ধৰি আনে। গাছৰ পৰা ধৰি আনে। এই গাছৰ পৰা এই যে প্লাষ্টিক দিছোঁ নহয়, প্লাষ্টিকৰ তলৰ পৰা তাৰমানে নামিব নোৱাৰে আৰু। গতিকে সি ওপৰত থাকে আহি পেলাই, আৰু তেতিয়া আমি তাৰপৰা নামি আনি পেলাই এই যে জালি বুলি ক'লোঁ, সেই জালিত তাৰমানে লাটা বান্ধিব দিম। জালিখন আছেনে? জালিখন ভাঙা হ'ল, চব পুৰি পেলালোঁ। জালিখন তাৰমানে জালিখনত সিহঁতে সেই বান্ধিব। ইয়াৰ পৰা যেতিয়া পকিব, তাৰ পৰা তুলি আনি পেলাই আমি সেই জালিত দি দিলোঁ। জালিত তাৰমানে ধৰ দিয়াৰ পাছতে সি মানে সেই কাকোন ফৰ্ম কৰিব লাহে লাহে, মানে তাতেও 2-3 দিনৰ পাছত কাকোন সেনেকুৱা চিষ্টেমৰ কাকোন হৈ যাব, বুজিছা। এতিয়া সেইটো কাকোন হ'ল। এতিয়া সেই কাকোনটো পুনৰ যদি আমি সেই কণী আৰু পুনৰ উলিয়াব লগা হয়, সেই কাকোনৰ পৰা তাৰমানে পখিলা ওলাব লাগিব। সেই পখিলাৰ পৰা আৰু কণী, আৰু কণীৰ পৰা আৰু সেনেকুৱাকৈ সেই এনেকুৱা পলু হ'ব, পলুৰ পৰা আৰু পুনৰ সেই প্ৰচেছটো চলি থাকিব। সেইটোৱে হ'ল সিহঁতৰ প্ৰচেছ। এতিয়া এইটো যি গাছৰ পৰা আপোনালোকে আনি পেলাই কাকোনটো যে কৰিলে, তাৰ পিছত সূতাটো কেনেকৈ কৰিলে? সূতাটো যদি কৰিব লগা হয়, তেতিয়াহ'লে আমি প্ৰথমতে পলু সেই যিটো লাটা হ'লে সেই লাটাটো মাৰিব লাগিব। ভিতৰৰ যিটো পিউপা থাকে, সেই পিউপাটো মাৰিব লাগিব। এতিয়া আমি বৰ্তমান মাৰি আছোঁ। এইটো এই ৰ'দত তাৰমানে এনেকৈ 3 চাদৰ দিয়াৰ পিছত ই মৰি যায়, ভিতৰৰ পকাটো মৰি যায়। মৰি যোৱাৰ পিছত তেতিয়া তাক আমি পানীত বইল কৰিব লাগে, অলপমান চদা তদা দি পেলাই তাৰমানে তাক বইল কৰি তাৰমানে তাৰ একডাল ইয়াৰ প্ৰচেছটো হ'ল এনেকুৱা,
এই লেটাবিলাকত তাৰমানে বিগিনিং টু ইণ্ডিং একডালে ফিলামেণ্ট থাকে মাত্ৰ এই যে লেটাটো ফৰ্ম হৈছে ইয়াত তাৰমানে একদম মানে সেই বিগিনিঙৰ পৰা একদম ইণ্ডিঙক লৈ একডাল সূতা দিয়ে তাৰমানে গাঁঠি থৈ আছে আৰু তেনেকুৱা 4-5টা লেটা লগ লাগি পেলাই একডাল সূতা তৈয়াৰ কৰা হয় আৰু সেই সূতাটো মেচিনত কটা যায় মেচিনত কাটি সেনেকুৱাকৈ দিয়া হয় আৰু সেই সূতাটো তাৰ পৰা উলিয়াই মেচিনৰ পৰা উলিয়াই আপোনাৰ এই মুগা কাপোৰ পোৱা যায় আৰু সেইটো হ'ল মুগাৰ মেচিনত কেনেকৈ বয়ে মানে মেচিনটো এটা আছে আমি দেখাব পাৰিম অলপ জালিত দিয়া মানে এই বস্তুখিনি দেখিছেনে ইয়াত সেই পোকটো পকিলে ইয়াত আনি পেলাই দিয়া হয় তাৰপিছত সি কাকোন ফৰ্ম কৰা মানে নিজৰ সি থকা ঠাইটো বনাই লয় মানে ইয়াত সি মানে নিজৰ বাঁহ বনাই লয় তাৰপিছত সেইটো ইয়াৰ পৰা উলিয়াই নহয় 3 দিনৰ ভিতৰত বাঁহটো বনাই লয় ইয়াতে সেইখিনিয়ে কৰে তো খুৰা এই গছবিলাক এই ডাঙৰ গছবিলাকতে দিয়ে নে না কিন্তু কিবা কৰা হয় আৰু এইবিলাক কলম দিয়া যিবিলাক গছ এই কলমত যিবিলাক গছ মানে আমি পুনিং কৰি দিয়াৰ পাছত যে কলম ওলাই আহি ঠানিবিলাক ওলাই আহি এইবিলাক যে মেচিয়ৰ পাত হয় এনেকুৱা গছত দিলে মানে পুলিবিলাক ভাল হয় আৰু সকলোবিলাক গাছ খায়নি সকলোবিলাক গাছৰ পাততে দিয়া হয়নে সকলোবিলাক গাছ মানে নাখায় ইয়াৰ মানে প্ৰাইমাৰী ফুড প্লান্ট হ'ল চোম গছ আৰু এই চোম গছটোৰ পাতটো খায় এইটো প্ৰাইমাৰী ফুড প্লান্ট ইয়াৰ পিছত আৰু ছেকেণ্ডাৰী ফুড আছে যেনে চোৱালো গছ চোৱালো আৰু চম গছৰ পাত খায় মানে আৰু আছে আৰু মেজাংকুৰি গছ আছে দীঘলতি গছৰ পাত খায় তাৰপিছত এটা মেজাংকুৰি গছৰ পাত খায় তাৰপিছত আৰু এনেকুৱা আৰু কেইবিধ আছে সেই কি গছ সেই কেইবিধ পাতহে তাৰমানে বেলেগ পাত নাখায় কিন্তু যি টি গছৰ মানে ই মানে পুৰত পাতবিলাক নহয় কমল পাতবিলাক কলম দিয়াৰ পিছত যিবিলাক কলম প্ৰথম যেতিয়া পলুটো সৰু থাকিব তেতিয়া সেই কমল পাতটোৱে খায় ডাঙৰ লাহে ছাল কাটি যদি ডাঙৰ হৈ তেতিয়া তাক অলপ বুঢ়া পাত দিব লগা হয় এতিয়া 4 ছাল কটাৰ পাছত সম্পূৰ্ণ বুঢ়া পাতটো দিব লগা হয় তেতিয়া তাৰমানে ধৰ য'ত বুঢ়া গছৰ পাত আছে বা এনেকুৱা এই মেচিয়ৰ পাত এইবিলাক এই পাতবিলাক দিয়া আছে বুজিছে কিন্তু প্ৰথম অৱস্থাত ই কমল পাতটোৱে খায় যেতিয়া পলুটো সৰু থাকিব তেতিয়া সি সৰু পাতটো কমল পাতটোৱে আহি একদম গছৰ আগত দিয়ে খাব আৰম্ভ তেনেকুৱা গতিকে এতিয়া এই যদি চোম গছৰ পাত শেষ হৈ যায় তেতিয়া আমি সেইটো বেলেগ পাতো নাথাকে তেতিয়া সেই শোৱালু গছৰ পাত দিয়া যায় সেই যিটো এটা ছেকেণ্ডাৰী ফুড প্লান্ট বুলি কয় শোৱালু গছ সেই শোৱালু গছটো আছে আমাৰ ইয়াতে তুমি দেখা পাবা এই ঘৰটোৰ ভিতৰত সেই সূতা কটা মেচিনটো আছে আমি এই ঘৰটোৰ ভিতৰলৈ যাই সেই মেচিনটো চাওঁ বলকচোন কেনেকৈ কাটে খুৰাই আমাক কৈ দিব গোটেইখিনি কথা এইটো আমাৰ সেই মুগা সূতা কটা মেচিন য'ত মানে এই কাৰেণ্টৰ দ্বাৰা কৰা যায় গোটেইখিনি কাৰেণ্টত কৰা যায় আৰু কাৰেণ্ট নহ'লে মানে খৰিও চলা যায় এইটো মুগা কাটা মুগা পলুৰ দেখা পালা সেই সূতা কটা মেচিন ইয়াৰ পৰা সূতা ওলাব ইয়াৰ সূতাটো কি এটা তাৰমানে সেই বেচিন এটা থাকে এইটো বেচিন তাতে পানী গৰম পানী থাকে তাত আমি সেই লেটাটো দি দিওঁ লেটাটো দি তাৰমানে তাত সেই প্ৰথম ফিলামেণ্টটো উলিয়াই লওঁ উলিয়াই লৈ এনেকুৱা 4-5টা লগ লগাই পেলাই আমি এই সূতাটোত ইয়াতে আপোনাৰ এটা হেৰি আছে ইয়াতে পুৰি আছে এই পুৰিত দি পেলাই এইটোৰ ভিতৰতে আনি এই মেচিনটোৰ ভিতৰতে আনি আমি ইয়াতে থাকিব এইটো দিয়া থাকে আৰু ইয়াতে যেতিয়া আপোনাৰ কাৰেণ্টটো চলিব তেতিয়া একচুৱেলি এই মেচিনটো আমাৰ ইফালেহে থাকে এই বস্তুটো ইয়াতে থাকে ইয়াত মানে আপোনালোকে সেই পানী গৰম পানী থাকিব গৰম পানীত তাৰমানে এই লাটাটো সিজাই পেলাই ইয়াতে থলোঁ 4-5টা ফিলামেণ্ট লগ লগাই পেলাই এই এনেকুৱাকৈ এইটো এই পুলিবিলাকত দি পেলাই ইয়াতে নি ইয়াতে এনেকৈ আনি এই ইয়াতে পুলিটো দি পেলাই ইয়াতে ববিন থাকে আৰু ববিন ইয়াতে মাৰি আছোঁ ববিন ইয়াত মাৰি আছোঁ আচ্ছা ববিন আহি পেলাই মানে এনেকুৱাকৈ যেতিয়া লাৰি ঘূৰিব চাত হ'ব এতিয়া চিঙি আছে বস্তুবিলাক সেইটো চিঙি আছে গম পাইছোঁ এইটো বস্তুটো ঘূৰিব এনেকৈ ঘূৰি থাকিব ঘূৰি থাকিলে এই ইয়াতে ববিনটো ফিট কৰি আহিব ইয়াতে ববিন এটা থাকে আৰু সূতাটো আহি যায় মানে ইয়াতে পাক খাই থাকিব আৰু সূতাটো মানে ইয়াত পাক খাই এইটো বস্তু আপোনালোকে ওলাই সূতাটো মহুৰা বুলি কওঁ যে এই মহুৰাটো মানে পাক খাই থাকিব এই তাৰ পৰা ওলাই আহি ইয়াতে থাকিল সেই লেটাটোৰ পৰা আমি এনেকুৱাকৈ মানে ইয়াৰ পৰা ইয়াতে আমি এই ববিনটো কাটি দিলোঁ কাটি দিয়াৰ পিছত যেতিয়া মেচিনটো এনেকৈ ঘূৰি থাকিব চালু হৈ থাকিব এই ভাবচোন এইবিলাক ঘূৰি আছে তেতিয়া সেই বস্তুটো ইয়াতে মানে সূতাটো আহি মানে পাক খাই থাকিব এনেকৈ বুজিছা পাক খাই থকাৰ পাছত সেই সূতাটো তাৰমানে আৰু পুনৰ ইয়াৰ পৰা উলিয়াই নি বেলেগত ৰিয়ামলিং কৰি তাৰপিছত তাৰ পৰা মুগা সূতাটো উলিওৱা হয় আৰু সেইটোৱে মুগা সূতা
এই ফিৰা মাজত শেষ হ'ব সেই সময়ত নতুন এটা আৰু এটা য'ত দিব লাগিব আপোনালোকে সেইটো নিজে দিব লাগিব নিজে সন্মান এই মেচিনটো মানে আপোনাৰ ভৰিৰেও চলে আৰু মেচিনতো চলে লাইনতো চলে গম পাইছোঁ আৰু একদম এনেকৈ কাটি ইয়াৰ পৰা ববিনটো ফুল হ'ব ডাঙৰ হৈ যাব তাৰপৰা উলিয়াই দিলে আৰু বেলেগ এটা মেচিনত তাৰমানে সেই তাৰপৰা উলিয়াব উলিয়াই দিলে মানে সেইটো আমাৰ এই জেচা লেটা এইবিলাক কৰা যাব তাৰপৰা আৰু মুগা কাপোৰ কৰিব তো আপোনালোকেতো ক'লোৱে তাতে গাছৰ বিলাক পলুবিলাক আনি লেটা কাটিব দিয়া হয় তাৰপিছত এনেকৈ ৰ'দত শুকুৱাব দিয়া হয় এইবিলাক বস্তু ইয়াৰ ভিতৰত পোকবিলাক আছে যি বাচি আছে ৰ'দত শুকুৱাই ইয়াক মাৰিবৰ কাৰণে ৰ'দত শুকুওৱা হয় তাৰপিছত এইবিলাক আৰু মেচিনত যাব আৰু যদি এইটো সূতা কটাৰ কাৰণে আৰু যদি বস্তুটো মাৰি নেপেলাওঁ তেতিয়াহ'লে ইয়াৰ পৰা পুৰাই কৈ দিব কেনেকৈ হয় পখিলাটো কেনেকৈ ইয়াৰ পৰা আমি মাৰি নেপেলাওঁ এই পিউপাটো তেতিয়া ইয়াৰ পৰা পুনৰ পখিলা ওলাব পখিলা যেতিয়া ওলাই যাব তেতিয়াহ'লে এই লেটাটোৰ পৰা সূতা কটা নাযাব আৰু গতিকে সেইকাৰণে পখিলাটো নলাৰ আগতে এই বস্তুটোক মাৰি পেলা যাব পিউপাটো মাৰি পেলাই সেইটো তাৰপিছত ইয়াৰ পৰা আমি সূতাটো উলিয়াৰ কাৰণে ৰিলিং কৰিব লাগিব আৰু ৰিলিং কৰাৰ পাছতহে তাৰমানে এই সূতাটো মুগা সূতাটো এতিয়া ইয়াৰ ভিতৰত পকাটো জিন্দা আছে মানে আধা মৰা হৈছে ৰ'দত কেইদিনমান দিব 3 দিন দিব লাগে 3 দিনমান দিব লাগে ধৰিলে তো বন্ধুসকল এইডালে চোম গছ ইয়াৰ পাতবিলাক পলুবিলাকে সকলো গছৰ পাত নাখায় এইডাল ডাঙৰ গছ এই সৰু গছবিলাকৰ এই ডাঙৰ গছবিলাকত কলম দি দিয়া যায় কলম দিয়াৰ পিছত সৰু সৰু পাতবিলাকৰ পিছত ফাৰ্ষ্ট ষ্টেজত পলুবিলাকে সেই পাতটো খায় আৰু ডাঙৰ হ'লে ডাঙৰবিলাক পাতটো খায় পাতবিলাক শেষ হ'লে সেইটো নামি আহে তো বন্ধুসকল আপোনালোকে দেখিলে ইয়াত যি পোকবিলাক নামি আহিছে চাওক এইটো পখিলাটো মানে পুৰত হৈছে পঞ্চম ষষ্ঠত পুৰত হ'লে এই তললৈ নামি আহিব আৰু এই প্লাষ্টিকৰ পলিথিনবিলাক যে গাঁঠি আছে ইয়াত বজি ৰ'ব বজি ৰখাৰ পিছত ইয়াক কালেক্ট কৰিব কালেক্ট কৰাৰ পিছত ইয়াৰ কোকেন ফৰ্ম হ'ব মানে বাঁহ বান্ধিব দিব তাৰপিছত পিউপা হ'ব মানে লালতিবোৰ ওলাব ইয়াৰ পিছত আৰু পখিলা হৈ পখিলাবিলাকে কণী পাৰিব তাৰ পৰৱৰ্তী পিছত কণীবিলাক আৰু এই আপোনালোকে প্ৰথম মানে এনেকৈ পৰৱৰ্তী চলি যাব কেনে এটা ইণ্টাৰেষ্টিং প্ৰচেছ মানে এইটো চাওকচোন কেনে এটা ইণ্টাৰেষ্টিং প্ৰচেছ তো আপোনালোকে চাওক এইবাৰ পলুবিলাকে আৰু পাতবোৰ খাই আছে কেনেকৈ খাই চাওকচোন কেনে এটা সৌন্দৰ্য আপোনালোকে উপভোগ কৰক বস্তুটো চাওক আপোনালোকে পলুবিলাকে পাতবোৰ খাই আছে তো আপোনালোকে আৰু জানেনে এই পলুবিলাক যি আছে এইবিলাকৰ ডাঙৰ হওঁতে মানে 5টা স্তৰত ডাঙৰ হয় আমি যেনেকৈ ডাঙৰ হওঁ এইবিলাকৰ ডাঙৰ হয় প্ৰথম স্তৰত ইয়াক ডাঙৰ হওঁতে সময় লাগে 2 পৰা 3 দিন আৰু দ্বিতীয় স্তৰত ডাঙৰ হওঁতে লাগে 3 পৰা 4 দিন সেনেকৈ পঞ্চম স্তৰটো সম্পূৰ্ণ হওঁতে 6 দিন সময় লাগে 6 দিন পিছত ই তললৈ নামি আহিব পুৰত হ'ব মানে পুৰত হোৱাৰ পিছত কালেক্ট কৰি আপোনালোক আগত ক'লোৱে মই কথাখিনি আৰু আপোনালোকে এইবিলাক দেখিছেনে এইবিলাকৰ পৰা মানে এইবিলাক পখিলা প্ৰস্তুত কৰিব পাৰে থৈ দিছে ইয়াত ডাঙৰো আছে সৰু আছে বাবিলাক ইয়াৰ মানে ডাঙৰবিলাকৰ পৰা মতা পখিলা আৰু সৰু মানে চাইজত অলপ সৰু কিন্তু সেইবিলাকৰ পৰা মাইকী পখিলা উৎপন্ন হ'ব তাৰ পৰা সিহঁতে আৰু কণী পাৰিব মানে বস্তুটো সেনেকৈ চলি থাকিব তো বন্ধুসকল আপোনালোকক মই দেখুৱালোঁ পলু কেনেকৈ পালন কৰিব লাগে আৰু বন্ধুসকল কিতাপে বা কাগজে আমি দেখিয়ে আহিছোঁ এইবিলাক পঢ়িয়ে আহিছোঁ কিন্তু আপোনালোকক মই আজি প্ৰত্যক্ষভাৱে দেখালোঁ পলু কেনেকৈ পালন কৰিছে এওঁলোকে পলুৰ পৰা মানে সূতাটো কেনেকৈ উৎপন্ন কৰে মুগা পলুৰ পৰা আমি মুগাৰ কাপোৰ পৰা ইমান দামী কাপোৰ আছে কেনেকৈ উৎপন্ন সোণালী সূতাৰ আমি গোটেই বিশ্বৰ ভিতৰত সোণালী সূতা অকল আমাৰ অসম নৰ্থ ইষ্টত উৎপন্ন কৰা হয় তো আপোনাৰ কিমান গৌৰৱৰ কথা এইটো এটা তো বন্ধুসকল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব নিজৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰি আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যাতে আপোনালোকে মই নতুন ভিডিঅ' এনেকুৱা ধৰণৰ ভিডিঅ' আনি থাকে আপোনালোকে পাই থাকে আৰু সুৰক্ষিত থাকি নিজৰ কামবোৰ কৰি যাওক তেতিয়ালৈ বাই বাই